দেৱাই তোৰ পৰীক্ষা বহিবিলাক ঘৰত দেখালিগেনে বাৰু? হয় ছাৰ, মই ঘৰত দিলোঁগৈ। মা দেউতাই মোক ভালকৈ লিখিব নোৱাৰাৰ কাৰণে গালি পাৰিছে। তথাপিও বাৰু নম্বৰ পাইছোঁ দেই। আপোনাৰ 50ৰ ভিতৰত মই 45হে পাইছোঁ। কিন্তু 5 নম্বৰটোৰ কাৰণে মোক ঘৰত গালি পাৰিছে। তেতিয়াহ'লে এইখন কি? কালি যে আমাৰ সপ্তাহী বজাৰত মই যাওঁতে চেনালাটোৰ ওচৰত পালোঁ। এইখন দেখিছোঁ বহীত তোৰে নাম আছে আৰু চোন আমাৰ স্কুলৰ নামেই আছে। আজি ফচিলোঁ, এতিয়া কি হ'ব? ছাৰ ভালকৈ চাওকচোন, ভালকৈ চাওক। সেইখন মোৰ বহি নহ'ব পাৰে। মইচোন ঘৰত বহি দিছোঁগৈ। এনেকুৱাতো কোনো কথা নাই ছাৰ। অসমীয়াত কিমান পাইছ? 50ৰ ভিতৰত 5 পাইছোঁ। হা? এতিয়া আকৌ ক'ব আহিছ কি এইখন তোৰ বহি নহয়? ছাৰ সেইটো মোৰ গাত দুখ নহয়, সেইটো অসমীয়া মিছৰ গাত দুখ। 5টোৰ পাছত শূন্যটো বহোৱা নাই, মই কি কৰিব লাগে? সেইটোতো বাইদেউৰ দুখ ন? আছে 5টোৰ পিছত নহয়, আগতহে শূন্যটো আছে। যি হ'লেও নহ'লেও বাৰু এই কেৰা মাষ্টৰটোহে পাব লাগে নাই বহীকেইখন। কিবা কৈছ নে কিবা কৈছ নি? পৰীক্ষা নাম্বাৰ সৰহ পাইছ, তাতে আকৌ ফাঁকি ঘৰত বহি দিয়া সলনি চেনাবিলাক দি চেনা খাই গৈছ। মানে বাৰু এইখিনি তই কি লিখিছ? অসমীয়া এইখিনি লিখিছই নে তই? ইয়াত দিছে একবচন কাক বোলে উদাহৰণ সহায় লিখা আৰু বহু বচন কাক লিখা উদাহৰণ সহায় লিখা, আৰু তই কি লিখিছ? সেইটো বাদ দে। এইটো কি লিখি পদ কাক দিয়ে? বোলে যি 3-4টা ৰাস্তা থাকে তাকে পদ বোলে, যেনে 3 আলি আৰু 4 আলি। বাপ্পা ঐ কি যে হ'ব তহঁতক লৈ। ছাৰ মই মুতি আহোঁগৈ নি? মুতিব লাগিছে, নহ'লে এইখিনিতে মুত ওলাই যাব। আৰু এইটোতো আৰু ছাৰ, এইটো কি লিখিলি? প্ৰশ্ন আহিছে ভৌতিক ধৰ্ম কাক বোলে, আৰু তই লিখিছ মানুহে ভূতক ভয় কৰি যি ধৰ্ম লয় তাকে ভৌতিক ধৰ্ম বোলে। বাপ্পা ঐ ভৌতিক ধৰ্ম তাকে বোলে নে? মানে তহঁতৰ দ্বাৰা নহ'ব, বুজিছ? নহ'ব, একো দৰকাৰ নাই মুতিবলৈ যাবলৈ। ইয়াতে বহি থাক, মুতিব মূত ওলালে ওলাব। আৰু এইটো কি লিখিছ? মালভূমি কাক বোলে? যি মাটিত বহি মাল খাই তাকে মালভূমি বোলে। বাপ্পা ঐ একদম যেন কাণতলীয়া চৰ্দি তোক চকু উলিয়াই দিম এতিয়াই। এই তহঁতি স্কুলৰ বহীকেইখনেই ইয়া কৰিছ, টিউশ্যনৰ কেইখন চাগে তহঁতি কি কৰে তাৰো কোনো ঠিকনা নাই। কালি মই গৈছিলোঁ কাৰণে তহঁতৰ আজি এই স্বভাৱবিলাক ধৰা পৰিছে। আৰু এইটো কি লিখিলি? বাক্য ৰচনা কৰা চকুলৰ, আৰু তই কি লিখিছ? যি মাষ্টৰে চশমা লগাই তই স্কুলত পঢ়াবলৈ আহে বা টিউশ্যন লয় তাকে চকুলৰ বোলে। বাপ্পা ঐ চকুলৰ তাক বোলে নে? কি হ'ব? নহ'ব তহঁতক লৈ নহ'ব। এই কমপ্লেইন তহঁতৰ ঘৰত দিব লাগিব। ছাৰ মানে কমন নপৰিলে, কমন নপৰিলে মানে নকলে নে পঢ়ি হ'ব? এই বাবা তইতো পঢ়িও নাযাওঁ বা টিউশ্যনলৈ পঢ়ি নাহওঁ, তই নকলৰ কথা ক'বলৈ আহিছ। লাজ লগা নাই তোৰ নকলৰ কথা ক'বলৈ আহিছ? নাই লৈ যা তোৰ বহি এইখিনি লৈ যা, মই আৰু চাব নোৱাৰোঁ। সেইখিনি ঘৰত দিবিগৈ বহি, নহ'লে কাইলৈ পৰা টিউশ্যন আহিব নালাগে আৰু তোৰ ঘৰত মই চব কথা লগাই দিম। দিয়ক ছাৰ দিয়ক, মই ঘৰত দিমগৈ, আপুনি চিন্তা কৰিব নালাগে। এইবাৰ মই নিশ্চয় ঘৰত দিমগৈ আৰু কাইলৈৰ পৰা ধুনীয়াকৈ পঢ়িম। পিছে তহঁত দুটা বহি দিলিগৈনে? বহিটো তহঁতৰো দিলে ন? দিলিগৈনে বাৰু? মই দিলোঁগৈ ছাৰ, দিলোঁগৈ। মই সেই লগালগ সেইদিনাখনেই দিছোঁ। ইয়ে মই একেলগে গৈছিলোঁ নহয়, খালি একদম চেনা খাওঁতে মানে কি হ'ল, মই কিবা এটা দিয়াহেঁতেন দেখিছিলোঁ বাৰু, কিন্তু বহি দিলে বুলিতো মই গম নাপাওঁ। নাই ছাৰ, মই দিলোঁগৈ। আপোনালোকে সকলোৱে চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।